এই পৰম্পৰা ৰক্ষা কৰা দেখিবলৈ পোৱা যায় আৰু এই অগ্নি প্ৰজ্বলনৰ যোগেদি জাতিটোৰ এক শক্তিশালী আৰু সমৃদ্ধ প্ৰজ্বলনস্থলীত নাম পৰিৱেশন কৰে মকৰ সংক্ৰান্তি এই পবিত্ৰ মকৰ সংক্ৰান্তিৰ পুৱাই আমি অসমৰ সকলো অসমবাসীলৈ ইয়াৰ মাধ্যমেদি আন্তৰিক শুভেচ্ছা আৰু শুভ আশীৰ্বাদ জনাইছোঁ। ভোগালী বিহুৱে সকলোলৈকে সমন্বয়ৰ সেতু সুদৃঢ় কৰে তাৰে কামনা কৰি দক্ষিণপাট সত্ৰত আটাইকেইটা বিহুৱেই পালন কৰা হয়। এই মাঘৰ বিহুটো অগ্নি পূজাৰ অগ্নিমেজিৰ মাধ্যমেদি অগ্নি প্ৰজ্বলন কৰাৰ পিছত সত্ৰীয়া পৰম্পৰাৰে পূজা সেৱা নাম নতুন আদি সকলোবিলাক কাৰ্যসূচী সম্পাদিত হ'ব আৰু ইয়াৰ মাধ্যমেদি আমি অসমৰ যি অসূয়া অশান্তি আছে সেই সকলোবিলাক দূৰ হৈ শান্তিৰ এখন অসম আমি মহাপ্ৰভুৰ চৰণত আহ্বান জনাইছোঁ। যি পুনৰ আকৌ ওলাইছে কৰোণাৰ প্ৰভাৱ এটা অহাৰ এই অগ্নিদেৱতাৰ সুকৃপাৰ দ্বাৰাই কৰোণা যাতে আমাৰ অসমত প্ৰৱেশ নকৰে তাৰ কাৰণে আমাৰ ইষ্ট দেৱতা যাদৱ বৰাৰ চৰণতো আমি প্ৰাৰ্থনা জনাইছোঁ।